মৰমৰ ছাত্ৰ-ছাত্ৰীসকল জ্ঞানাংকুৰলৈ তোমালোকক স্বাগতম জনাইছো। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি ইংলিছ গ্ৰামাৰৰ এটা নতুন বিষয় লৈ তোমালোকৰ মাজলৈ আগবাঢ়িছো। বিষয়টো হৈছে আৰ্টিকল। তোমালোকে বাৰু জানানে আৰ্টিকল কেইটা আৰু কি কি? আৰ্টিকল তিনিটা AND। এই AND দুটা ভাগত ভাগ কৰা হৈছে। এটা কোৱা হৈছে ইনডেফিনিট আৰ্টিকল অৰ্থাৎ অনিৰ্দেশক আৰ্টিকল। এই অনিৰ্দেশক আৰ্টিকল A আৰু N। অন্যহাতেদি আনটোক কোৱা হৈছে ডেফিনিট আৰ্টিকল অৰ্থাৎ নিৰ্দেশক আৰ্টিকল। এইটো কোৱা হৈছে D। তোমালোকে গম পালানে যে আৰ্টিকলক দুটা ভাগত ভাগ কৰা হৈছে। এটা কোৱা হয় ইনডেফিনিট আৰু ইটো কোৱা হয় ডেফিনিট আৰ্টিকল। ইনডেফিনিটত A আৰু N, ডেফিনিটত D। এতিয়া আমি আহোঁ আৰ্টিকলবিলাক কিয় ক'ত ব্যৱহাৰ হয়। এতিয়া আমি জানো যে আৰ্টিকল সদায় ক'ত ব্যৱহাৰ হয়? কাউণ্টেবল নাউন। কাউণ্টেবল নাউন বুজি পাইছানে তোমালোকে? যিবোৰ বস্তু আমি 1, 2, 3, 4 আদি সংখ্যাৰে গণনা কৰিব পাৰোঁ সেইবিলাকক এই কাউণ্টেবল নাউন বুলি কোৱা হয়। সেই কাউণ্টেবল নাউন হ'লেই নহ'ব, সি হ'ব লাগিব কি? ছিংগুলাৰ নাম্বাৰ। ছিংগুলাৰ নাম্বাৰ অৰ্থাৎ কাউণ্টেবল নাউনৰ ছিংগুলাৰ নাম্বাৰৰ আগত আৰ্টিকল ব্যৱহাৰ কৰা হয়। এতিয়া বুজি পালানে? কিন্তু এটা কথা তোমালোকে ভালদৰে বুজি পাবা যে আনকাউণ্টেবল নাউনৰ আগত কেতিয়াও আৰ্টিকল ব্যৱহাৰ নহয়। কিয় নহয়? ধৰি লোৱা আমি যেনিবা ধৰি ল'লোঁ ৱাটাৰ। ৱাটাৰটোৰ প্ৰথম বৰ্ণ আকাৰে যদি আমি চাওঁ তাৰ আগত A বহে, কিন্তু ইয়াত নবহে। কিয় নবহে? যে ৱাটাৰটো যিহেতুকে আনকাউণ্টেবল নাউন। ৱাটাৰ পানীক আমি 1, 2, 3, 4 আদি সংখ্যাৰে গণনা কৰিব নোৱাৰোঁ। এই ৱাটাৰ বুলি কোৱাৰ লগে লগে এটা পানী কোনোবাই ক'ব তোমালোকে গণনা কৰিব পাৰিবা জানো? নিশ্চয় নোৱাৰা। সেইকাৰণে আনকাউণ্টেবল নাউনৰ আগত আৰ্টিকল নবহে। কেতিয়াবা কেতিয়াবা কিন্তু আমি পৰীক্ষাৰ প্ৰশ্ন কাকতবিলাকত দেখিবলৈ পাওঁ তেনেকুৱা ধৰণৰ আনকাউণ্টেবল নাউন দি তোমালোকক জুখি চাব বিচাৰে। তেতিয়া তোমালোকে কি কৰিবা? এই ক্ৰছ চিন দি দিবা। তেতিয়া তোমাৰ বুজি পাব পৰীক্ষকজনে যে তুমি এই আৰ্টিকলৰ ওপৰত তোমাৰ ধাৰণাটো শুদ্ধ আছে। এতিয়া আমি আহোঁ এৰ ব্যৱহাৰলৈ। এৰ ব্যৱহাৰ এলফাবেটক দুটা ভাগত ভাগ কৰিছে। এটা কনচনেণ্ট আৰু এটাক ভাৱেল বুলি কোৱা হৈছে। কনচনেণ্ট 21টা। এই 21টা কনচনেণ্ট, সেই 21টা কনচনেণ্টৰ এটা বৰ্ণই বা এটা এলফাবেটে যেতিয়া কোনো নাউনৰ প্ৰথম আখৰটোৰ অৰ্থপূৰ্ণ এটা শব্দ বুজাব তেতিয়া তাৰ আগত এটা বুজাবৰ কাৰণে কি বহে? A বহে। যেনে আমি যদি চাওঁ A বয়, A পেন, A ষ্টুডেণ্ট, A মেংগো ইত্যাদি ইত্যাদি। অৰ্থাৎ এই প্ৰতিটোতে প্ৰথম বৰ্ণটো B, এইটোত বয় B, সেইকাৰণে A বয় হ'ল। A ষ্টুডেণ্ট, Sটো কনচনেণ্ট, সেইকাৰণে ইয়াত A হ'ল। ইয়াত Mটো কনচনেণ্ট, সেইকাৰণে ইয়াত A হ'ল। বুজি পাইছানে? Pটো কনচনেণ্ট, সেইকাৰণে ইয়াত A আৰ্টিকল হ'ল। কিন্তু এটা কথা তোমালোকে মনত ৰাখিবা যে কেতিয়াবা কি হয় কনচনেণ্টৰ আগতো N আৰ্টিকল ব্যৱহাৰ হয়। কেতিয়া ব্যৱহাৰ হয়? যে যেতিয়া কনচনেণ্টটোৱে কনচনেণ্টৰ উচ্চাৰণ নকৰি সি ভাৱেলৰ উচ্চাৰণ কৰে তেতিয়া কিন্তু তাৰ আগত কি হয়? N আৰ্টিকল বহে। উদাহৰণস্বৰূপে তোমালোকে আমি যদি চাওঁ H আখৰটো আমি ল'লোঁ, H বৰ্ণটো ল'লোঁ। H বৰ্ণটো চোৱা, এতিয়া আমি এটা বাক্য শব্দ বনালোঁ হৰ্চ। হৰ্চটোৰ আগত কিন্তু A বহিলে, A হৰ্চ। H হ'লেই নহ'ব, কিন্তু তাৰ উচ্চাৰণটো জানিব লাগিব। মই সেইকাৰণে কথাটো তোমালোকক ক'ব বিচাৰিছোঁ। উচ্চাৰণটোহে আচল কথা। Hটোৱে কিন্তু ইয়াত হৰ্চ বুজাইছে, সেইকাৰণে ইয়াত A হৰ্চ হ'ল। কিন্তু এতিয়া ইয়াত চোৱাচোন তোমালোকে আৱাৰ। এই আৱাৰটো আমি হাৱাৰ বুলি কওঁ নেকি? ইয়াত Hৰ উচ্চাৰণটো হৈছেনে বাৰু? নাই হোৱা। এইটো অন্য এটা শব্দ চোৱা অনেষ্ট। অনেষ্টটোত আমি হনেষ্ট বুলি কওঁ নেকি? নকওঁ নহয়। হ উচ্চাৰণ নাহে, ইয়াত উচ্চাৰণ আহিছে।
অৰ্থাৎ ইয়াত এইচটো এই দুইটা শব্দতে এইচটো কি হৈ আছে সাইলেন্ট ইয়াৰ নিজস্ব ৰূপ মানে অৰ্থটোৰ মানে উচ্চাৰণটো হোৱা নাই ই ভাৱেলৰ দৰে উচ্চাৰণ হৈছে সেই কাৰণে যেতিয়া এইচটোৱে ভাৱেলৰ দৰে উচ্চাৰণ কৰিব তাৰ নিজস্ব উচ্চাৰণটো সাইলেন্ট হৈ থাকিব তেতিয়া তেনে ধৰণৰ শব্দবিলাকৰ আগত ই কনসনেন্ট হলেও এন বহে এইটো সেই কাৰণে এন আৱাৰ এন অনেষ্ট হ'ব এতিয়া আমি অন্য এটা দ্বিতীয়টো আৰ্টিকললৈ আহিছোঁ সেইটো হৈছে এন আমি 21টা বাদ দিলে 5টা ভাৱেল এ ই আই অ ইউ যে কোনো নাউনৰ প্ৰথম বৰ্ণটো যদি ভাৱেল এ ই আই অ ইউ এ আৰম্ভ হয় তেতিয়া তাৰ আগত কি বহে এন আৰ্টিকল বহে যেনে এন অক্স এন আমব্ৰেলা এন ইক এটসেট্ৰা অৰ্থাৎ O to vowel সেইকাৰণে ox to O vowel কাৰণে n আৰ্টিকল বহিলে এটা বুজাবৰ কাৰণে umbrella U to vowel সেইকাৰণে এটা বুজাবৰ কাৰণে n umbrella বুজালে ik to e to vowel সেইকাৰণে ইয়াত n আৰ্টিকল হ'ল বুজি পাইছেনে বাৰু এতিয়া আমি গুৰুত্বপূৰ্ণ কথাটো হ'ল যে কেতিয়াবা কিন্তু ভাৱেলৰ আগতো a আৰ্টিকল বহে এই আৰ্টিকল বহে এই কথাটো আমি জানিব লাগিব তেতিয়া বহে যে যেতিয়া ভাৱেলটোৱে নিজৰ মানে উচ্চাৰণটো কৰি দিয়ে তাত সেই ভাৱেলৰ দৰে যেতিয়া উচ্চাৰণটো নকৰে ভাৱেলৰ দৰে যেতিয়া উচ্চাৰণ নকৰি কনসনেন্টৰ দৰে যেতিয়া সেই উচ্চাৰণ কৰিবলৈ আৰম্ভ কৰে তেতিয়া তাৰ আগত সাধাৰণতে এনৰ পৰিৱৰ্তে এ আৰ্টিকল হয় উদাহৰণস্বৰূপে তোমালোকে চোৱা ইউনিভাৰ্চিটি ইয়াত এই ইউনিভাৰ্চিটিটোত ইউটো যদিও ভাৱেল কিন্তু ই ইউ অৰ্থাৎ ই অ বা আ উচ্চাৰণ কৰা নাই সেইকাৰণে ইয়াৰ আগত এ আৰ্টিকলে হ'ল কিন্তু ওপৰত যদি তোমালোকে চোৱা আমব্ৰেলা একে ইউ আ উচ্চাৰণ কৰিলে আমব্ৰেলা সেইকাৰণে তাৰ আগত এন হ'ল কিন্তু ইয়াত আকৌ ইউটোত ইউনিভাৰ্চিটি ই ইউ নিজস্ব উচ্চাৰণটো এটা থাকি গ'ল ই ভাৱেলৰ উচ্চাৰণলৈ নগ'ল সেইকাৰণে ইয়াৰ আগত এ বহিলে আৰু এটা তোমালোকে চোৱা 1 rupees নোট তেনে এ 1 rupees এ অটো ই ভাৱেলৰ দৰে উচ্চাৰণ কৰা নাই ও ৱা দৰে উচ্চাৰণ কৰিছে 1 সেইকাৰণে ইয়াত কি হ'ল এ আৰ্টিকল বহিলে কিন্তু অৰেঞ্জ অনিয়ন ইত্যাদি যদি হ'লহেঁতেন তেতিয়াহ'লে ই কি হ'লহেঁতেন এন আৰ্টিকল হ'লহেঁতেন কিন্তু অ হ'লেই নহ'ব তাৰ উচ্চাৰণটো জানিব লাগিব ইউ হ'লেই নহ'ব তাৰ উচ্চাৰণটো জানিব লাগিব এইকেইটা আমাৰ জানিবলগীয়া কথা এতিয়া আমাৰ আৰু এটা গুৰুত্বপূৰ্ণ কথালৈ আমি আহিছোঁ যেনে সংক্ষিপ্তকৈ যেতিয়া কিছুমান শব্দ আমাক দিয়া থাকে সংক্ষিপ্ত শব্দবিলাকৰ আগত সাধাৰণতে আমি আৰ্টিকল বহাব লাগে এতিয়া সেই আৰ্টিকল বহাওঁতে আমি সাধাৰণতে সংক্ষিপ্ত শব্দবিলাক প্ৰায় কি থকা দেখা যায় কনসনেন্ট থকা দেখা যায় যেনে তোমালোকে চোৱা মই এটা বাক্য লৈ ল'লোঁ যেনিবা মাই ফাদাৰ ইজ ডেছ এম এ মাই মাদাৰ ইজ ডেছ বি এ এতিয়া ইয়াৰ আগত এম এ আগত আৰ্টিকল বহাব লাগে বি এৰ আগত আৰ্টিকল বহাব লাগে এতিয়া যদি আমি এম আৰু বি দুইটা কনসনেন্ট আমি দেখিছোঁ এতিয়া এই ক্ষেত্ৰত আমি কি কৰিম এই ক্ষেত্ৰত তোমালোকে চাবা যে ইয়াত প্ৰথম বৰ্ণটো কি এম এই এমটো আমি কি কৰিব লাগিব তাৰ উচ্চাৰণটো সহ ভাঙি দিব লাগিব উচ্চাৰণ সহ ভাঙি দিব বুজি পাইছানে এইটো চোৱা উচ্চাৰণ সহ ভাঙিলে কি হৈ গ'ল এ এম এম এই উচ্চাৰণ যেতিয়া ভাঙি দিলোঁ ভাঙি দিয়াত কি হ'ল ইয়াৰ প্ৰথম বৰ্ণটো কি হ'ল ভাৱেল হ'ল সেই ভাৱেল হোৱাৰ কাৰণে ই কি হ'ল ইয়াৰ আগত এন আৰ্টিকল বহিলে কিন্তু অন্যহাতে বি এ এই বিটো ভাঙিব লাগিব পাছৰখিনি দৰকাৰ নাই বিটো ভাঙিলোঁ বিটো ভাঙিলত কি হ'ল দেখিলানে বি ডাবল ই বি এতিয়া প্ৰথম বৰ্ণটো কি হ'ল কনসনেন্ট বি সেইকাৰণে ইয়াৰ আগত এ হ'ল এতিয়া বুজি পালানে বাৰু এনেকুৱা ধৰণৰ সংক্ষিপ্ত বৰ্ণবিলাকৰ শব্দবিলাকৰ প্ৰথম বৰ্ণটো ভাঙি দিলে তাৰ উচ্চাৰণ বা প্ৰথম বৰ্ণটো যদি ভাৱেল হয় তেতিয়া তাৰ আগত এন হয় আৰু যদি তাৰ প্ৰথম বৰ্ণটো কনসনেন্ট হয় তেতিয়াহ'লে এ হয় যেনেকৈ এন এম এ বি এ এতিয়া বুজি পালানে বাৰু এতিয়া আমি ডি আৰ্টিকলৰ ব্যৱহাৰৰ ওপৰলৈ অকণমান আলোচনা কৰিম ডি আমি সকলোৱে জানো তোমালোকে পঢ়িছা যে যিবিলাক পৃথিৱীখনত বস্তুৰ ৰূপ মাত্ৰ এটা তাৰ দ্বিতীয়টো ৰূপ নাই তেনেকুৱা ধৰণৰ বস্তুবিলাক বা নাউনবিলাকৰ আগত সাধাৰণতে ডি আৰ্টিকল বহে যেনেকৈ ডি আৰ্থ ডি মুন ডি স্কাই ডি ছান বা বাতৰি কাকত ধৰ্মগ্ৰন্থ পৰ্বতমালা
সাগৰ মহাসাগৰ তাজমহল এইবিলাকৰ পৃথিৱীখনত মাত্ৰ তাৰ ৰূপ এটাহে আছে, দ্বিতীয়টো নাই। আমি যদি এই চান বুলি কওঁ তেতিয়াহ'লে আৰু এটা চান ক'ৰবাত আছে নেকি? নাই নহয়। সেইকাৰণে সেই নিৰ্দিষ্টকৈ যিবিলাক বস্তুৰ এটাই ৰূপ সেইবিলাকৰ আগত ডি আৰ্টিকল বহে, এই কথাটো আমি জানো। কিন্তু এতিয়া আমাৰ সাধাৰণতে কেইটামান ভুল হোৱা, আমাৰ মনত কনক্লুজন আহে যে এটা সন্দেহৰ অৱকাশ হয়। তেতিয়া কোনবিলাকত হয়? ধৰি লোৱা যেনিবা আমি বাক্যটো ল'লোঁ এ পেনো হ'ব পাৰে, ডি পেনো হ'ব পাৰে। বাক্যত আমি কেতিয়াবা পাওঁ এ পেন, ডি পেন, এ কাউ, ডি কাউ ইত্যাদি ধৰণৰ। অৰ্থাৎ এ এন যিবিলাক নাউনৰ আগত বহিছিল সেই নাউনবিলাকৰ আগত কেতিয়াবা কিন্তু ডি আৰ্টিকলো বহে। তেতিয়া আমাৰ কিয় বহে এই কথাটো আমি অকণমান আলোচনা কৰিব বিচাৰিছোঁ। ধৰি লোৱা তুমি এখন দোকানলৈ গৈছা। দোকানলৈ গৈ দোকানীক ক'লাগৈ যে মোক এটা কলম লাগে। ধৰি লোৱা এইখিনি কলম, মোক এটা কলম লাগে বুলি ক'লা। এতিয়া দোকানীজনে কি কৰিব? ইয়াৰ যিকোনো এটা কলম তোমাক দি দিব। তোমাক। তেতিয়া তেনে ক্ষেত্ৰত কি হ'ব? এ পেন হ'ব। কিন্তু দ্বিতীয় বা মই যদি কওঁ কলম এটা দিয়া বুলি নকৈ মই যদি কওঁ সেই কলা কলমটো লাগে, সেই কলা কলমটো লাগে, মই যদি নিৰ্দিষ্টকৈ দেখুৱাই দিওঁ তেতিয়াহ'লে তাৰ ক্ষেত্ৰত কি হ'ব? দোকানীজনে বেলেগলৈ যাব নোৱাৰিব, সেই কলমটোৱে তোমাক দিব লাগিব। দি ব্লেক পেন, অৰ্থাৎ সেই পেনটো নিৰ্দিষ্টকৈ মই দেখুৱাই দিলোঁ। সেই তেনেকুৱাবিলাকৰ ক্ষেত্ৰত ডি আৰ্টিকল হয়। সেই তেনেকুৱা ধৰণৰ নিৰ্দিষ্টকৈ যেতিয়া দেখুৱাই দিয়া যায় তেনেকুৱা ধৰণৰ বিলাকৰ মানে নাউন বা প্ৰনাউনৰ আগত কি হয়? ডি আৰ্টিকল হয়। কিন্তু অন্যহাতে দিয়া আকৌ সেইবিলাকৰ আগত এটা বুজাবৰ কাৰণে এ আৰ্টিকলে হয়। সেইকাৰণে আমি এতিয়া ডি কাউ হ'ব পাৰে, প্ৰতিটো বস্তুতে ডি হ'ব পাৰে যদিহে আমি তাক নিৰ্দিষ্টকৈ মেনশ্যন কৰি দিওঁ। এতিয়া ধৰি লোৱা এ গট, ডি গট হ'ব পাৰে, এ মেংগো, ডি মেংগো হ'ব পাৰে। এতিয়া বুজি পালানে বাৰু কথাটো? এই ক্ষেত্ৰত অনিৰ্দিষ্ট যিকোনো এটা দিব, কিন্তু ডিৰ ক্ষেত্ৰত নিৰ্দিষ্ট তুমি যিটো দেখুৱাই দিবা সেইটোহে সি দিব লাগিব ইত্যাদিখিনি কথা। এয়া আছিলে আমাৰ আজি আৰ্টিকুলৰ ওপৰত আলোচনা কৰিবলগীয়া মূল টপিক বা বিষয়। গতিকে আমি আজিৰ পাঠটো ইমানতে সামৰণি মাৰিছোঁ। পৰৱৰ্তী নতুন এটা পাঠৰ লগ পোৱাৰ আশাৰে আজিলৈ আমি পাঠটোৰ সমাপ্তি ঘটাইছোঁ।